পথাৰত যিহেতু মানুহ লাগি আছে ভাবিলোঁ মাৰ লগতে আজি ভাত দিবলৈ ময়ো যাওঁ সেইকাৰণে মা মই আৰু লগৰজনীকো ক'লোঁ বোলো ব'ল আজি পথাৰতে গৈ আমিও ভাত খাম এয়া আমি পথাৰ আহি পালোঁ এইফালে সৌৱা দাৱনীয়ে ধান কাটিয়ে আছে মই বাৰু বেছি দূৰলৈকে দেখুওৱা নাই আৰু এইফালে আমাৰ পুখুৰীতে আহি পেলাই ছাইডত বেলেগে ধান কাটি আছিলে যে তেওঁলোকো আহি আমাৰ পুখুৰীতে এয়া ভাত খাই আছে আৰু আপোনালোকে হয়তো মোৰ মাতটো শুনি গম পাইছে মোৰ এইকেইদিন গাটো ভাল নহয় যে সেইকাৰণে মই ভিডিঅ' আপলোড কৰা নাই আৰু এইফালে লগৰজনীয়ে মই বহি এনেই অকণমান ভিডিঅ' কৰিলোঁ তাৰপিছত মানুহকেইজনী আহিলে মানে পথাৰত 4জন মানুহ লাগি আছে এয়া মায়ে ভাত বাঢ়ি আছে তেওঁলোকৰ কাৰণে আমাকো দিব আৰু লাহেকৈ তেওঁলোকে খাই লওক প্ৰথমে তাৰপিছত আমি খাম আৰু এতিয়া এয়া মায়ে মোৰ কাৰণে ভাত বাঢ়ি আছে সঁচাকৈ পথাৰত ভাত খাই বিৰাটেই বেছি ভাল লাগে মানে মই আগতে নাই খোৱা এবাৰ আহিছোঁ প্ৰথম খাবলৈ আৰু সঁচাকৈ সুদাই হওক বা যিয়ে নহওক পথাৰত ভাত খাই বিৰাটেই বেছি ভাল লাগে আৰু এইফালে লগৰজনীক উঠাইছোঁ যে তাই বিৰাটেই বেছি লাজ কৰে মানে দেখাব